হাই গাইজ, আজি মানে গৈ আছোঁ বিহু বজাৰ কৰিবলৈ। আপোনালোকে ভিডিঅ'টো চাই ল'ব। এতিয়া মই গাড়ীত গৈ আছোঁ বৰ্তমান। আহি পালে বাৰু। এতিয়া বেছি দূৰ নাই আৰু লাগিব আৰু 1 মিনিটমান লাগিব আৰু তাৰপৰা পাই যাম আৰু। অলৰেডি আহি পালে আৰু। বজাৰত আহি দেখিলোঁ যিহে ইমান ডাঙৰ ডাঙৰ আলু, মিঠা আলুবোৰ। মোৰ দেখি কেনে মানে কিনিম না চাম, তাকে মানে মই কনফিউজ হৈ গৈছোঁ। বজাৰত আহি দেখিলোঁ ইমান মানুহ। আমাৰ এইখন জোনাই বজাৰ দেই, কিন্তু তাৰপিছত কিবা কিবি নহয়। বজাৰত ইমান মানুহ হৈছে বহা। এতিয়া ঘৰত গৈ আছে আৰু ল'বলগীয়া লৈ ল'লে আৰু। একো ল'ব নাই হাতে দাদাটোকে নিব আহিছিলোঁ। কম দামী নহয়, আগতে দামী এইটো দামী, এইটো বেছি দামী। মোৰ তোমাৰ দামী নহয়।